guys, good morning. It's about 10টা so আজি ব্লগ স্টার্ট করতে অলপ দেৰি হ'ল আজি 1 আগষ্ট তো আজি মোৰ বাৰ্থডে হয় তো বাৰ্থডে অলপ মানে আজি ব্লগ বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো এনলৈকে চাব আপোনালোকক 28 তাৰিখে মানে ভিডিঅ' বনাইছিলোঁ তেতিয়া মই আপোনালোকক কৈছিলোঁ যে মই বাৰ্থডেটো সেলিব্ৰেট কৰিম পাৰিম নে নোৱাৰিম তো সেইটো সকলোখিনি আজি আপোনালোকে গম পাব যে মই সেলিব্ৰেট কৰিম নে নকৰিম তো আপোনালোকে ভিডিঅ'টো এনলৈকে চাব বহুতে মেছেজ কৰিছে সকলোৱে মোক উইশ কৰিছে সেইটো কাৰণে থ্যাংক ইউ সো মাচ গাইজ আপোনালোকে মোক ইমান উইশ কৰাৰ কাৰণে তো মানে আজি ব্লগটো অলপ দেৰি হ'ল কাৰণ বৰষুণ দি আছিল মই খাটাতে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইটো নহ'ল কাৰণ বৰষুণৰ কাৰণে কৰিবই নোৱাৰিম ব্লগটো মানে এতিয়া মই মন্দিৰত আছোঁ মানে মই ইয়াৰে পৰা ষ্টাৰ্ট কৰিলোঁ ব্লগটো তো আপোনালোকে প্লিজ ভিডিঅ'টো এনলৈকে চাব যদি ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চ' এতিয়া মই আপোনালোকক আমাৰ মন্দিৰটো দেখাই দিম মানে মন্দিৰটো আমাৰ গাঁৱৰ ওচৰতে আছে এই মন্দিৰ হয় তো ইয়াতে মই আহিছোঁ এতিয়া পূজা কৰিবৰ কাৰণে চ' আপোনালোকে ভিডিঅ'টো এনলৈকে চাব গাইজ এতিয়া পূজা কৰিবৰ কাৰণে সকলোখিনি বস্তু ৰেডি কৰি থলোঁ এতিয়া মই পূজা কৰিম আৰু আপোনালোকক আমাৰ মন্দিৰৰ অলপ শ্বৰ্ট দেখাই দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব সো গাইজ আমাৰ পূজা কৰা হৈ গ'ল এতিয়া আমি অলপ বহিম বহাৰ পাছত ঘৰলৈ যাম তো ঘৰলৈ গৈ কি কৰোঁ কি নকৰোঁ তো আপোনালোকে ভিডিঅ'ত গম পাবই তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো এনলৈকে চাব এতিয়া মই ঘৰলৈ আহি পালোঁ এতিয়া অলপ বহিম পানী চানী খাম ৰেষ্ট কৰিম তাৰপিছত আমি আকৌ ব্লগটো আৰম্ভ কৰিম 5 hours later চ' গাইজ এতিয়া আমি কেক কাটিম মানে মই ভবাই নাছিলোঁ বায়ে মানে কেকটো ঘৰতে বনাই দিছে তো এতিয়া মই কেক কাটিম এতিয়া বাজিছে 8টা বাজিছে তো এতিয়া মই কেক কাটিম চ' আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ সৰু হৈছে ভিডিঅ'টো মানে ডাঙৰকৈ চেলিব্ৰেট কৰিম বুলি ভাবিছিলোঁ কিন্তু ডাঙৰকৈ চেলিব্ৰেট কৰিব নোৱাৰিলোঁ চ' এনেকৈ সৰুকৈ কৰিলোঁ ঘৰতে আপোনালোকক মই কেক কাটি দেখাম তেতিয়া মই কেক কাটিম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব No, 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 no. So guys, কেক চেক আমি কাটিলোঁ আপোনালোকক মই দেখাই দিলোঁ আৰু বহুত ভাল লাগিছে গাইজ আপোনালোকে মোক উইশ কৰিলে গাইজ অহা বছৰো ইয়াতকৈ যদি পাৰোঁ ইয়াতকৈ ডাঙৰ কৰিবলৈ চেষ্টা কৰিম স্পেচিয়েলি থেংক ইউ বাৰ কাৰণে কাৰণ তেওঁ মানে মোক কেক বনাই দিছে
মোৰ বাৰ্থডে কাৰণে মই ভবাই নাছিলোঁ যে কেক বনাব বুলি ছাৰপ্ৰাইজ কৰি দিছে মোক চ' সেইটোলৈ মই বহুত আনন্দিত মানে কেকো মই কাটিব পাৰিলোঁ আজি বাৰ্থডেত আই হোপ অহা বছৰ ইয়াতকৈ ডাঙৰ চেলিব্ৰেট কৰিব পাৰোঁ ইয়াৰ লগত মিলি আৰু গাইজ আজিলৈ ব্লগ ইমানেই আছিলে মানে বেছি দীঘলো নকৰিলোঁ মই ব্লগটো যিমান পাৰিলোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো এণ্ডলৈকে চালে তো সেইটোলৈ গাইজ থেংক ইউ ছ' মাছ চ' আপোনালোকে প্লিজ যিমান পাৰে ভিডিঅ'টোক শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব গাইজ চ' থেংকছ ফৰ ৱাচিং বাই